এখন চাদৰ মই দহি বটিব লৈছোঁ দহি পটা আগতে মই চাদৰখনৰ পটিটো লগাই লৈছোঁ তাৰ পৰা চাদৰ আগটো এনে ধৰণে চিলাই লৈছোঁ আৰু কাপোৰযোৰ লগত মিলাই দহি বটা গুলি দুটা লৈছোঁ এটা মুগা কালাৰ আৰু এটা হালধীয়া আৰু কাপোৰ চিলোৱা সেউজীয়া গুলি এটা লৈছোঁ এনে কৰি গুলিখিনি উলিয়াই লৈ ল'ব ইটো গুলিও মিক্স কৰি এনেকে মই লৈ লৈছোঁ মই এই বেজিটোত গুলি সূতাডাল এদৰে ভৰাই লৈছোঁ বেজিটো এদৰে চাদত লৈ এটা গাঁঠি এয়া দুটা গাঁঠি দিছোঁ এদৰে এনেকে সূতা লগাই ল'ব লাগিব অলপমান আঁতৰত আকৌ এনেকে কৰি আপোনালোকে ঘনাই দিলেও দিব পাৰিব পাতল কৰি দিলেও দিব পাৰিব মই এনেকে অকমান আঁতৰত দি লৈছোঁ এদৰে গুলিখিনি এনেদৰে লৈ বেজিটো মূৰটোৱে এনেকে কৰি এনেকে এটা গাঁঠি এয়া এনেকে দুটা গাঁঠি দিছোঁ আৰু সূতাৰে এনেকে সূতাডালে এনেকে এটা গাঁঠি এনেকে কৰি দুটা গাঁঠি দিছোঁ আপোনালোকে তিনটা গাঁঠিও দিব পাৰে মই দুটা গাঁঠি দিছোঁ তাৰপৰা এনেকে সমান জোখত কেঁচিৰে কাটি দিব এয়া চাওক মোৰ এটা টোপ হৈছে তাৰপৰা এনেকে মই নেক্সট টুপটো কৰিছোঁ কেনেকৈ কৰিছোঁ আপোনালোকে চাওক
এইখন চাদৰ চাওক, গোটেই চাদৰখন মোৰ এনেদৰে দহি বটি হৈ গৈছে। এনেকৈ সহজ উপায় আপোনালোকেও দহি বটিব পাৰে।